গুমৰুক সুদং এভৰিৱান ৰহি সাজ খাই ভাল পায়নে আপোনালোকে হালধীয়াকৈ পৰি থকা এই ৰহি সাজখিনিৰ লগত শুকান গাহৰি মাংস কেইটুকুৰামান ভাজি ল'লোঁ আৰু ইয়াতকৈ কি লাগে নহয়নে আচলতে ভুল নুবুজিব দেই সদায় খোৱাটো নহয় কিন্তু কেতিয়াবা দিনটো খাব মন যায় নহয়নে এই খাব মন যাওঁতেই মই কেৰাহীখনত অকণমান গৰম কৰিলোঁ তেল অকণমান আৰু লগতে শুকান জলকীয়া কেইটামানো এনেদৰে দি ল'লোঁ আৰু লগতে দিলোঁ নহৰু কেইফুটামান প্ৰথমে মাংসখিনি আচলতে মই শুকুৱাই লোৱা হয় বইল কৰি শুকুৱাই ইয়াত দেখিছে শুকান গাহৰি মাংস অকণমান তেলতে দি দিলোঁ আচলতে ইয়াত কোনো ধৰণৰ পিঁয়াজ নহৰু কেইটামান বাৰু দিব পাৰি জলকীয়াৰ লগত কিন্তু এনেধৰণে একো মছলা নিদিওঁ শুকান বস্তুটো আচলতে এনেকৈ খাই ভাল লাগে কাৰণ ইয়াক প্ৰথমে বইল কৰা হয় বইল কৰি শুকোৱা হয় আৰু এই শুকান গাহৰিটো আচলতে বেলেগ এটা টেষ্ট লাগে খাই গতিকে মই এনেদৰে অকণমান গৰম কৰি লওঁ ইমানো ভজা নাযায় যে জ্বলি যোৱাকৈ অকণমান ভাজি লওঁ লগতে মই হালধি অকণমান দি দিছোঁ আপোনালোকে আচলতে কেতিয়াবা শুকান গাহৰি মাংস খাবলৈ মন গ'লে আমাৰ ঘৰলৈ আহিব দেই আহিলে মই একদমেই বেয়া নাপাওঁ বহুত ভাল লাগে কাৰণ মোৰ ঘৰত বেলেগ থাকে বা নাথাকে শুকান গাহৰি মাংস কিন্তু নিশ্চয় থাকে শুকান গাহৰি মাংসটো সকলোৱে জানে নহয়নে কেনেধৰণে বইল কৰি শুকুৱাই কিন্তু মই আজি আপোনালোকৰ লগত ৰহি সাজটোৰ বিষয়ে অকণমান শ্বেয়াৰ কৰোঁ ৰহি সাজখিনি আচলতে মোৰ খুবেই মিঠা হয় খাবলৈ মই বৰা চাউলৰ নবনাওঁ বৰা চাউলৰো বনাই বৰা চাউলৰখিনি বেছি মিঠা হয় কিন্তু বৰা চাউলৰ নবনোৱাকৈও বহুত মিঠা হয় তেনেকৈ বনাওঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ মই প্ৰথমে চাউলখিনি 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে তিয়াই লওঁ যিমান তিয়াম সিমানে চাউলটো কোমল হয় চাউলখিনি তিওৱাৰ পাছত মই এটা পাত্ৰত পানীখিনি বইল কৰি লওঁ উতলাই লওঁ উতলাৰ পাছত তাৰ ওপৰত মই ফুটালগীয়া আচলতে তেনেকুৱা ধৰণৰ বাচন পোৱা যায় তেনেকুৱা বাচন এটাত মই চাউলখিনি তিয়াই থোৱা চাউলখিনি উঠাই দিওঁ উঠাই কিনে মই ভালদৰে চাউলখিনি ভাপতে সিজিবলৈ দিওঁ আৰু সিজাৰ পাছত খৰি দি থাকোঁ সিজি যায় সিজি যোৱাৰ পাছত মই এখন আমাৰ ডলা বুলি কয় ডলাখনত বা যিকোনো আপুনি হেৰিত এই ত্ৰিপালত বা কিহত বাকী আপোনাৰ কথা তেনেকৈ ঠাণ্ডা কৰিব লাগিব অকণমান ঠাণ্ডা কৰাৰ পাছত ৰহি সাজখিনি মই পিঠা দি পেলাই তাত মানে মই 1 কেজিত 3টা বা 4টাকৈ দিওঁ আমাৰ নিজৰ ঘৰতে বনোৱা হয় সেইবিলাক গতিকে তেনেকৈ দি আমি সাজখিনি ভালদৰে মই বাচন এটাত থৈ দিওঁ থৈ দিয়াৰ পাছত 3 দিনৰ পাছত যেতিয়া সাজখিনি মই কলহত ভৰাওঁ কলহটো মই তলত নথওঁ কলহটো মই ধোঁৱা চাঙৰ ওপৰত থওঁ তেনেধৰণে ধোঁৱা চাঙৰ ওপৰত কলহটো থৈ কিনে তাত মই ৰহি সাজখিনি যি 3 দিনৰ শেষ হয় সেই 3 দিনৰ সাজখিনি সেইখিনিও ভৰাই দিওঁ আৰু যিখিনি আমি খাবলগীয়া হয় সেইখিনিহে খাওঁ গতিকে তেনেধৰণে থওঁ কোনো সকাম বা হেৰিৰ কাৰণে আৰু আমাৰ হৈ গ'ল শুকান গাহৰি মাংস লগতে ৰহি সাজ এতিয়া আৰু বেছি দেৰি নকৰোঁ নহয়নে ঠাণ্ডা ফ্ৰিজত থোৱা ৰহি সাজখিনি লগতে শুকান মাংসখিনিৰ লগত এতিয়া অকণমান খাই লওঁ আপোনালোকে মোৰ ভিডিঅ'বিলাকত মৰম দিয়াৰ বাবে বহু ধন্যবাদ সকলোৱে মোৰ ভিডিঅ'বিলাক চাই যাতে সকলোৱে শ্বেয়াৰ কৰে লগতে ভাল পোৱাসকলে য'ত নিশ্চয় শ্বেয়াৰ কৰে মোৰ ভিডিঅ'বিলাক আৰু আপোনালোকে যদি কেতিয়াবা খাবলৈ মন যায় মোৰ তালৈ আহিলেই হ'ল সদায় দিন থাকে মোৰ শুকান গাহৰি মাংসৰ লগতে ৰহি সাজটো কেতিয়াবা থাকে কেতিয়াবা নাথাকে গতিকে আপোনালোকে ভাল পালে প্লিজ শ্বেয়াৰ কৰিব আৰু এতিয়ালৈ আৰু বাই বাই এতিয়া মাংসখিনি খালেইতো নহ'ব ভাত পানীটো ৰান্ধিব লাগিব গতিকে এতিয়া ভাত পানী ৰন্ধাত লাগোঁগৈ এইখিনি পাছত খাম অকণমান আপোনালোকৰ আগতে খাই দেখাইছোঁ থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'বিলাক চাই যাব ধন্যবাদ সকলোলৈ আকৌ আহিব মোৰ ভিডিঅ' চাবলৈ গতিকে মোৰ ইউটিউব চেনেলত নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি যাব বুলি আশা ৰাখিলোঁ ধন্যবাদ সকলোলৈ নমস্কাৰ